মোৰ ৰুমটো অকণমান আপোনালোকক দেখাই দিছোঁ বুলি। আৰু এয়া হৈছে খিৰিকীখনেৰে ধুনীয়াকৈ মানুহ কিমান অহা যোৱা কৰে চাই থকাৰহে কথা আৰু এয়া হৈছে বেলকনি। এয়া দেখিছে নহয়, এইয়া চৰাই আৰু বহুত বেলেগ বেলেগ চৰাই আহি থাকে। আৰু ৰাতি হ'লেতো পূৰা বাদুলি বহুত আহে আৰু কেতিয়াবা বান্দৰ আহে বাৰু। তো এনেই ধুনীয়া প্লেচটো। আপোনালোকে বাৰু কেনেকুৱা পাইছে জনাব দেই। মোৰ দয়াৰ আৰু ইয়াতে কি আছে এতিয়া দেখাম ৰ'ব। এইবিলাক মোৰ খোৱাৰ বস্তু চব একদম ভৰ্তি কৰি থৈ দিছোঁ খোৱা বস্তু, বেলেগ যিয়ে নহওক মানে খোৱা মেইন আৰু ভাল বস্তু যে নাখাওঁ এইবিলাক। আবেলি হৈছে যে সেইকাৰণে মই ভাবিছোঁ এতিয়া অলপ ফাষ্টফুড খাই লওঁ। চ' এতিয়া বনাম দেই। জলকীয়াও শেষ, পিঁয়াজ সেয়াই আৰু হৈ যাব আৰু নিমখ। আৰু এইফালে মোৰ পানী বটলটো অৱস্থা একদম বেয়া হৈ গৈছে। মোৰ আৰু লগৰ এজনীৰ কাৰণে দুজনীৰ কাৰণে হৈ যাব 2 পেকেট বনাম এতিয়া। পানী গৰম হৈছে, এইটো দিব পৰা হৈছোঁ আৰু অলপ পানী কম হৈছে, একো নাই পানী অলপ দি দিছোঁ। পানীখন মাৰি দিছোঁ আৰু অলপ উতল আহিবৰ কাৰণে দিম। ইলেক্ট্ৰিক কেটেলত মই এয়া চাওমিন বনাইছোঁ দেই। আপোনালোকে বাৰু এনেকৈ বনাই খায় নে নাখায় ক'বচোন। ধুনীয়াকৈ হৈ গৈছে। মই এতিয়া ছুইচ অফ কৰি দিলোঁ। ইয়াৰ পৰা অলপ অলপকৈ গোটেইখিনি ইয়াতে উলিয়াই ল'ম এতিয়া। এইটো লগৰ এজনী দিছিলে আচাৰ। আমাৰ যোগাৰ চচ দি দিওঁ। চাও এয়া নিমখ দিব পাহৰি গৈছোঁ। হ'ব, বেছি হৈ যাব লাষ্টত। সেইটো মিক্স কৰিম। তো এইখিনি কৰি ল'লোঁ, এতিয়া ছুইচ দিম। ৰেডি হৈ গ'ল আৰু 2 মিনিটছমান। ফাইনেলি আমাৰ হৈ গ'ল চাওমিন। বাহিৰতে পৰি গৈছে। কেনেকুৱা লাগিছে দেখি ক'ব, খাই ক'ব। হৈ গ'ল, এতিয়া খোৱাহে কথা আৰু। কেনেকুৱা পাইছে সোৱাদটো? ঠিক আছে না? বেয়া লগা নাই বাৰু। আপোনালোকেও ট্ৰাই কৰিব পাৰে। আমাৰ মানে ইয়াতে একো নাইতো, মানে গেছ চেছ একো নাই, সেইকাৰণে আৰু ইয়াতে ইলেক্ট্ৰিক কেটেলটোতে বনাই পেলাই খাওঁ কেতিয়াবা কিবা খাব মন গ'লে। আজিলৈ মানে বাই বাই।